এটা কাপত অলপ হৰলিক্স আছে, এটা আকৌ ফল এটা অঁকা হ'ল, এটা ঘৰ আৰু লগতে কিতাপ। হঠাতে মানে কি আৰু অহা নাই আচলতে চাৰে কোৱা কাৰণে মানে এনেই জাষ্ট এটা সাজি পেলাই দিছোঁ আৰু। আমাৰ ৰঞ্জুন বৰ খটখটীয়া ছোৱালী দেই। তাই আৰু স্কুললৈ গ'ল গৈ তাৰমানে হাফ টাইমতে তাই কি হ'ল, আমাৰ ল'ৰা ছোৱালীবিলাকে অকণমান আৰু মিড ডে মিল খোৱাৰ পাছত এই হেৰি এটা থকা স্কুলৰ চৌহদত থকা এই আমজোপাৰ ওচৰলৈ গ'ল। আমজোপা দেখি একদম হৰমতি মাৰিলেই নহয়, একেবাৰে হৰমতি মাৰি আছে মাৰি পেলাই পৰি গ'লে তাই বৰ ভাল পালে আৰু একদম ইফালে চালে ৰশ্মিয়ে দেখিছে নেকি, কোনোবা কবিতা দেখিছে নেকি, বাৰ্বিয়ে দেখিছে নেকি, নাই কোনেও নাই দেখা। চপককে একদম টিউবৱেললৈ গ'ল, ধুই একেবাৰে পটাপট খাই দিয়াৰ পাছত আৰু তাই ফুলনিখনলৈ আহিলে। তাই বৰ ভাল পায়, তাই নিজেও ফুল ৰুৱে আৰু তাই ফুল মানে চাই খুব ভাল পায়। তাৰপাছত আৰু চাইছে তাই নিজে এদিনাখন নয়নতৰা পুলি এটা আনিছিলে তাই নিজৰ ঘৰৰ পৰা। আমি দেখিছে স্মৃতি দেখোন অকণমান শুকাই আছে, ফুলপাহ কিন্তু ধুনীয়াকৈ ফুলিছে দেই। তাই ফুলপাহ চুই চাই পেলাই মই বৰ অন্যায় কৰিছোঁ দেই, আমিতো ফুল পুলি ৰুলে লালন পালন কৰিব লাগিব। গতিকে তাই কি কৰিলে, নিজৰ পানী খোৱা গিলাচটোকে নি টিউবৱেললৈ গুচি গ'ল পানী এগিলাচ আনি নয়নতৰা পুলিটো ধুনীয়াকৈ দিছে। দি পেলাই লগৰ কেইজনীক দৌৰি গৈ কৈছে, ৰশ্মি মই জানো নাই আজি বৰ ভাল কাম এটা কৰি নহয়। বাইদেৱে সদায় কয় ফুল পুলি ৰুইছা হয়, কিন্তু তোমালোকে সদায় চোৱা চিতা কৰে। গতিকে আজি মই পুলিটো গৈ দেখিলোঁ শুকান, গতিকে মই নিজৰ পানী গিলাচে দি দিলোঁ আৰু। ৰশ্মি ক'লে চাবাছ, বঢ়িয়া কাম কৰিলি তই, বাইদেউ কথা যে শুনিছ, ভাল ছোৱালী দেই ৰঞ্জু। তাৰপিছতে আৰু কি হ'ল, তাই এনেকুৱাতে তাইৰো পিয়াহ লাগি গ'ল। তাৰপিছত পিয়াহ লাগি তাই আহিলে ৰুমৰ ভিতৰতে থকা ফিল্টাৰটোৰ পৰা তাই পানী এগিলাচ লৈ একদম ধুনীয়াকৈ খালে আৰু। খোৱাৰ পিছত আৰু কি হ'ল, তাই আকৌ ক্লাছৰুমত বহাৰ পিছত আৰু ক্লাছ হ'ল, হোৱাৰ পিছত ছুটি হোৱাৰ পাছত তাই ৰাস্তাৰে গৈ থাকোঁতে তাইৰ পেহীয়েকৰ ঘৰটো আছে, পেহীয়েকৰ ঘৰত দেখিছে ধুনীয়াকৈ নাৰিকলকেইটা লাগি আছে। তাই আৰু ঘৰতে ভাবিছে এইবাৰ বিহুত পেহীহঁতৰ ঘৰৰ পৰাই নাৰিকল কেইটামান ল'ব লাগিব। তাৰপিছত আৰু এনেকৈ আহোঁতে কি হ'ল, তাই আহি এই ল'ৰা কেইটামানে মানে বল খেলি আছিলে। তাই আকৌ একদম এনেকুৱা খটখটীয়া নহয়, তাই মানে চাবলৈ নাই আৰু যি পায় বল খেলি আছে, বল ভাল পালে দিলে চুটিয়াই একদম সেইখিনিতে অকণমান বলো খেলি লোৱাৰ পাছত কি হ'ল, তাইক মানে কাষতে মাহীয়েকৰ ঘৰ আছিল। মাহীয়েকে মাতিলে, ঐ ৰঞ্জু আহা, ইমান দৌৰি ঢাপৰি আহিছ, মই হৰলিক্স বনাই আছিলোঁ, আমাৰ ইহঁতৰ চেনি মিনিকো দি আছিলোঁ, তৌ অকণমান ৰঞ্জুন খাই যাহি আহ। এই বুলি কি হ'ল, তাই হৰলিক্স কাপ মাহী দিয়া বুলি কুটকুটকৈ খায়ে দিলে আৰু। খোৱাৰ পিছত আকৌ কি হ'ল, অলপ দূৰ গৈ আছে দেখিছে এই ফল এটা মানে পৰি আছে দেই। তাই সেইটোকো একদম জেপত ভৰাই পেলাই আৰু একদম ধুনীয়াকৈ ঘৰলৈ লৈ গ'ল। ঘৰত আৰু একদম চব খুলিলে, ইখন খুলি মেলি অকণমান দেৰি জিৰাই খটাই ল'লে। আৰু তাৰ পাছত তাই কি কৈছে, বাইদেৱে কৈ পঠিয়াইছে তোমালোকক আজি যি হোমৱৰ্ক দিছোঁ, যি গৃহকৰ্ম দিছোঁ, সেইখিনি কিন্তু পটাপট কৰিবাগে দেই। এই বুলি সেইকাৰণে তাই জিৰাই খটাই লৈ আকৌ তাই কিতাপ মেলি পঢ়িবলৈ ল'লে। আমাৰ কাহিনী ইমানতে সমাপ্ত।